Jensing timung orang apa itu nanggali yo. Karbirat tum lang tha non lain lo thulang tu ko toward ho de yo. Hello kali kar pini ho kilometer 9 vet de 9 kilometer vet diputon vet nadi diputon pen mera tum lang ki sung yo. Dan lo lang enam toward to ar lok thulang yo. Suni la sinon tum ko na lang si junjun ma puni to na pa climb pu sik lang dam ni tum non yo. De lang ik tha ka de ta thek long ponon lang tupu ring kia ave lagi hok lo hedi coba inu thema video tu kau yodi live ke punu he thema recording video de non thek long po la puni ni oni na limen kopi ha Anjali ingtipi de halang ni sina paklang pun po halang ni sumar school pa dinong lang po kalang mani hok di solam di lalo dio lang lo di mai lang ta vibu ti thulu di lang ta vi di जो लांगता भी हो जो हो लगे लांगता भी लाने लो मा लांगतो लाने लो दे संथलो दे माने इतु गांव पानी नाय ए जेनसिंग तिमुंग गांव दे दोलदुली रोड पूरा हुमाले किमान खाली 9.5 किलोमीटर ओनली 9.5 किलोमीटर माने यार बहुत बेया कंडीशन আছে ইয়াতে স্কুল তো নাই পলিকিটা স্কুল যাব পোৱা নাই আৰু ই হ ৰিসোবাসা আমাৰ গাঁও এইটো আমাৰ মানে এইটো জেনসিং টিমৰ গাঁৱৰ ৰিসোবাসা হয় এইটোৱে চাব পাৰে আপুনি গাঁও কেনেকা কণ্ডিশ্যন এইটো একটা কুৱা বুলি নকওঁ এইটো মই ৰিং বুলি নকওঁ এইটো আমাৰ কাৰ্বি বাখা পৰা পানীও নাই এইটো পানী ইয়াত একটাই বোলে এইটো এখনে বোলে দেখো পিছতে গিৰিব পলি এইটো একটা পানী এইটোৱে খোৱা বোলে এইটোৱে গা ধোৱা বোলে এইটো এই বছৰে বনাইছে এইটো ইয়াত দেখা আপুনি সবে চাব পাৰে আৰু ইয়াত বহুত পলিকিটা বহুত ল'ৰা ছোৱালীকিটা ইয়াত স্কুল যাব পৰা নাই বোলে পানী নামাংব ই আমাৰ বাইদেউ দেখাই দিছে ইয়াত এইটো জেনসিং হা বল বাইদেউ যাম এইটো মানে ইয়াত বেয়া অৱস্থা ইয়াতে বহুত বেয়া অৱস্থা আমি বিলো প্ৰপাৰ্টি লাইন বুলি কয় না বিপিএল এইটো বিপিএল পৰা এইটো ইহঁতে ডাউন লেভেল পুৰা ডাউন এইটো ৰাস্তা পানী লোৱা ৰাস্তা বোলে দেই চাই থাক এইটো পানী লোৱা ৰাস্তা এইটো হয় ৰিয়েল ডেভেলপমেণ্ট চাই থাক আমি ক'ত ৰাস্তা গৈছোঁ আমিও গম নাপাওঁ আজি 15 তাৰিখ ন তংবি ছাৰ 15 তাৰিখ এপ্ৰিল 2024 দে 24 গধূলি আমি 5:30 হৈ গ'ল ইয়াত আহা মেইন গ্ৰাউণ্ড ৰিপৰ্ট পাইছোঁ এইটোৱে ৰাস্তা বোলে পানী আহা যোৱা লোৱা ৰাস্তা ক'ত বেমাৰ নহ'ব ইয়াত ক'ত বেমাৰ নহ'ব মানুহ চ' পাছত আমি ভিডিঅ'টো দেখাই থাকিম দেই চবক নমস্কাৰ চলো এইটো ঘৰৰ অৱস্থা